ক'ত যাওঁ? বনভোজ খাবলৈ যাওঁ। আজি আমি আহিছোঁ পিকনিক খাবলৈ আৰু পিকনিকৰ স্থান হৈছে আমাৰ লগৰ এজনীৰে ঘৰৰ পাছফালে থকা পথাৰখন। গতিকে আমি সকলোৱে একেলগে লগ লাগি আজি পিকনিক খাম সেইবুলি ৰাতিপুৱা সোনকালে ওলাই আহিলোঁ আৰু পথাৰত আমি খৰিখিনি থৈ আকৌ বস্তু অলপ নিবলৈ বুলি আহিলোঁ। এয়া আমাৰ পিকনিকৰ কাৰণে ধুনীয়াকৈ ঠাইসমূহ ঠিক ঠাক কৰি থকা হৈছে। ছাতিটোও লগাই দিয়া হ'ল। তাৰ পাছত আমি ধুনীয়াকৈ বহি লৈ এয়া পাচলি কাটি আছোঁ আৰু কোনোৱে কোনোৱে কমলা, বগৰী এইদৰে সেয়া কাটি মেলি খাবলৈ বুলি উলিয়াই আছে। এতিয়া আমি সকলোৱে শাক পাচলি কাটি আছোঁ এইদৰে আৰু আমাৰ পিকনিকটো হৈছে ছোৱালী পিকনিক। বেছিভাগ ছোৱালীয়ে আছোঁ, ল'ৰা 3টামানহে আছে। ওচৰৰে হয় আমি গোটেইখিনি, গতিকে লগ লাগি ভাবিলোঁ এইদৰে পিকনিক এটা খাওঁ। বৰ হঠাতে আমি প্লেন কৰিলোঁ আৰু এইদৰে আৰম্ভ কৰিলোঁ 100 টকাৰে। তাৰপাছত এয়া পাচলিখিনি কাটি হৈছে। আমি মানে পিকনিক খাবলৈ আহিছোঁ। ইটো নাই কমি গৈছে ন বস্তু। তাৰপাছত এয়া আমি প্ৰথম শুকান ভাজিখন বনাবলৈ বুলি বাদাম ভাজি আছোঁ। এয়া আমাৰ ৰান্ধনীয়ে প্ৰথম বাদামখিনিকে ভাজি লৈছে। অৱশ্যে জুই বেছি হোৱা দেখি তাৰপাছত আকৌ মই গ'লোঁ বাদামখিনি ধুনীয়াকৈ উঠাই লৈছোঁ আৰু অলপ থাকিয়ে গ'ল অৱশ্যে। তাৰপাছত এয়া শুকান ভাজিত আমাৰ আছে দাংবডি, আলু, বাদাম এইদৰে আৰু শুকান ভাজিখন এইদৰে বনাই লৈছোঁ। আমি দুজনী পূৰা লাগি আছোঁ। আমি এই পিকনিকটোৰ বাবে প্ৰত্যেকে 100 টকাকৈ তুলিছিলোঁ আৰু 100কৈ তুলিও ইমান ধুনীয়াকৈ যে হ'ব ভবা নাছিলোঁ। আৰু শেষত আমাৰ এনেকুৱা হ'লগৈ আৰু 2-3জন মানে খাব পৰাকৈ থাকিহে গ'লগৈ। এয়া হৈছে আমাৰ মাংস আৰু সকলোৱে মাংস খাই বাবে মাংসকে অনা হৈছে আৰু মাংসখিনিও অৱশ্যে সিজি পেলাই হ'বই হ'ল। এয়া মাংস, চালাড, চব্জি। তাৰপাছত এয়া আমাৰ খানা হৈ গ'ল। গতিকে খানা খাবলৈ এতিয়া বহিছোঁ আৰু এয়া হৈছে আমাৰ খানাৰ থালি। পাপৰো আছিলে অৱশ্যে, দেখুওৱা নহ'ল বাৰু। তাৰপাছত খাই বৈ আজৰি হৈ অলপ আমি এইদৰে ভিডিঅ' বনাই লৈছোঁ, কাৰণ বহুত দিনৰ মূৰত ভিডিঅ' কৰিছোঁ আৰু পিকনিক খাইছোঁ। গতিকে অলপ মেমৰিজ হিচাপে ৰাখি থ'লোঁ। তাৰপাছত পিকনিকৰ জেগাডোখৰ চাফা চিকুণ কৰি এইদৰে এয়া পুৰি দিছোঁ চব।